ঐ প হ'ব আপুনি কওক প্ৰহ্লাদৰ দেউতাকৰ নাম কি? প্ৰহ্লাদৰ দেউতাকৰ নাম ঘিলাই। কি? ঘিলাই। আমাৰ ঘৰৰ ওচৰৰ প্ৰহ্লাদৰ দেউতাকৰ নাম ঘিলাই নহয় জানো? চন্দ্ৰলৈ প্ৰথম কোন গৈছিল? চন্দ্ৰলৈ প্ৰথম কেলে ভনী গৈছিলে। এই জানৰ বাইক কেলে ভনী প্ৰথম চন্দ্ৰলৈ যোৱা নাছিলে জানো? মাৰপিট কৰি খেদি দিলতহে দ্বিতীয়টো গিৰিয়কলে বিয়া হৈ গ'ল। আপুনি মেট্ৰিকত কিমান নম্বৰ পাইছে? মই মেট্ৰিক পৰীক্ষাত মানে 595 পাবলৈ সক্ষম হোৱা নাছিলোঁ, 5 নম্বৰ পাইছিলোঁ। কাৰণ ইংৰাজীটো লোকৰ মাতৃভাষাৰ কাৰণে মই মানে সেইটো ইমান গুৰুত্ব দিয়া নাছিলোঁ। বাকীকেইটা 5টা ছাবজেক্টত এক-এককৈ মই পাইছিলোঁ। আপুনি আগতে কেনেদৰে পঢ়া শুনা কৰিছিল? কেনেদৰে মানে আমাৰ ঘৰৰ অৱস্থা ইমান ভাল নাছিলে। কেতিয়াবা দেউতাই মানে এই বিড়ি খাইছিলে, বিড়ি পোহৰত পঢ়িছিলোঁ আৰু কেতিয়াবা ধূপৰ পোহৰতো পঢ়িব লগা হৈছিলে। আমাৰ ঘৰৰ ৰ'দ বতাহ বৰষুণ পৰে, সেইকাৰণে কেতিয়াবা ৰ'দ বতাহ বৰষুণৰ পৰা ৰক্ষা পাবৰ কাৰণে মানে গছৰ ওপৰত উঠিও পঢ়িবলগীয়া হৈছিলে। জোনাকী পৰুৱা ধৰি আনিও আমি